হেই ভিউৱাৰ্ছ, কেনে আছে আপোনালোক? বন্ধুসকল, ৰিচেণ্টলি মই ঈদ মুভিখন চালোঁ। মোৰ মুভিখন চাই খুবেই ভাল লাগিল। যিহেতু আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয়, আজি মই আপোনালোক ঈদ চেপ্টাৰ 1 মুভিখন কমপ্লিটলি নেৰেট কৰিবলৈ চেষ্টা কৰিম। ঈদ মুভিখন পেনিৱাইজ নামৰ ক্লাউনটোৰ বাবে বিখ্যাত আছিল। আপোনালোকে যদি এই পেনিৱাইজ নামৰ ক্লোনটোৰ বিষয়ে আৰু অধিক জানিবলৈ বিচাৰে মোক কমেণ্টত জনাব। এই ক্লোনটোৰ ওপৰত মই এক্সট্ৰাকৈ এটা ডেডিকেটেড ভিডিঅ' বনাই দিম আপোনালোকৰ বাবে। তেন্তে বলক আপোনালোকৰ কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো বন্ধুসকল, এই মুভিখনৰ ষ্টৰিটো ষ্টাৰ্ট হয় ডেৰিমেন নামৰ ঠাই এখনত, য'ত সৰু ল'ৰা ছোৱালী এটা গ্ৰুপ আছিল। সেই ঠাইখনতে তেওঁলোকতকৈ ডাঙৰ ল'ৰা ছোৱালী এটাৰো গ্ৰুপ আছিল। এই ডাঙৰ ল'ৰা ছোৱালী গ্ৰুপটোৱে এই সৰু ল'ৰা ছোৱালী গ্ৰুপটোক ভাল পোৱা নাছিল। তেওঁলোকে এই সৰু ল'ৰা ছোৱালী গ্ৰুপটোক আউটকাষ্ট মানিছিল। আউটকাষ্ট মানে সাধাৰণ অৰ্থত ক'বলৈ গ'লে সৰু জাতিৰ সৈতে যিবোৰ পৰিয়ালে বিলং কৰে তেওঁলোক। এই সৰু ল'ৰা ছোৱালীৰ গ্ৰুপটোৱে তেওঁলোকৰ গ্ৰুপটোৰ নাম ৰাখিছিল লুজাৰ্ছ গ্ৰুপ। এই ডেৰিমেন নামৰ চহৰখনত বহুতো ল'ৰা ছোৱালী আচৰিত ধৰণেৰে নাইকিয়া হৈ আছিল। এই লুজাৰ্ছ গ্ৰুপটোত বিল নামৰ ল'ৰা এজন আছিল। সিও নিজৰ ভায়েক জৰ্জিক এবছৰ আগতে হেৰাইছিল। বিলে নিজৰ ভায়েক জৰ্জিক অনুসন্ধান কৰি আছিল। সি ভাবিছিল যে জৰ্জি নলাত পৰি গৈছে আৰু সি এতিয়াও সেই নলাতে জীয়াই আছে। মুভিখনৰ আৰম্ভণিতে এটা চিন দেখুওৱা হয় য'ত বিলৰ ভায়েক জৰ্জিক দেখুওৱা হৈছিল। এই চিনটোত দেখুওৱা হৈছিল যে জৰ্জিৰ কাগজৰ নাওখন নলাত পৰি গৈছিল আৰু সি যেতিয়া নলাটোৰ কাষলৈ যায় তাক এটা ক্লাউনে নাওখন দিয়া চলেৰে নিজৰ কাষলৈ মাতে আৰু যেতিয়া জৰ্জিৰ কাষলৈ যায় তেতিয়াই সেই ক্লাউনটোৱে নলাটোৰ ভিতৰলৈ তাক টানি লৈ যায়। কিন্তু এই কথাৰ পৰা বিল অজ্ঞাত আছিল। সি ভাবিছিল যে তাৰ ভায়েক জৰ্জি এতিয়াও সেই নালাটোতে জীয়াই আছে। গৰমৰ বন্ধত এই গ্ৰুপটোত এজনী ছোৱালী জইন কৰে। ছোৱালীজনীৰ নাম আছিল বেভাৰ্নি। লুজাৰ্ছ গ্ৰুপে এই ছোৱালীজনীক খুব ভাল পাইছিল। সেই সময়তে লুজাৰ্ছ গ্ৰুপত আৰু এজন ল'ৰাই জইন কৰে, যাক লুজাৰ্ছ গ্ৰুপে হেনৰী গ্ৰুপ অৰ্থাৎ ডাঙৰ ল'ৰা ছোৱালী গ্ৰুপটোৰ পৰা বচাইছিল। লুজাৰ্ছ গ্ৰুপৰে বিলছ নামৰ ল'ৰা এজনে চহৰখনত ল'ৰা ছোৱালীবোৰ কিহৰ বাবে সন্ধানহীন হৈ আছিল তাৰ ওপৰত ৰিচাৰ্চ কৰি আছিল। বিলছে তেওঁলোকক জনায় যে এইবোৰ ঘটনা যোৱা 1000 বছৰৰ পৰা চলি আছে আৰু এইবোৰ ঘটনা এবছৰলৈ চলে আৰু 27 বছৰৰ মূৰতহে হয়। ইয়াৰ মাজতে তেওঁলোকে গম পায় যে তেওঁলোকে এটা ৰহস্যময় ক্ৰিয়েচাৰ কিছুদিন আগতে দেখা পাইছিল। তেওঁলোকে যিটো ক্ৰিয়েচাৰ দেখা পাইছিল সেইটো এটা এনচিয়েণ্ট ক্ৰিয়েচাৰ হয়, যি 27 বছৰৰ মূৰত আহে আৰু মানুহবোৰক খায় আৰু 27 বছৰলৈ শুবলৈ গুচি যায়। এই ক্ৰিয়েচাৰটোৱে ডাঙৰবোৰতকৈ সৰুবোৰক বেছিকৈ খায়, কিয়নো সৰুবোৰ ডাঙৰবোৰতকৈ বেছি ভয় খায়। এই ক্ৰিয়েচাৰটোৱে বেভাৰ্নিক নিজৰ দেউতাকৰ ৰূপ লৈ ভয় খুৱাইছিল, কাৰণ বেভাৰ্নিৰ বাবে তাইৰ দেউতাক এজন ভয় লগা ব্যক্তি আছিল। বিলক তাৰ ভায়েক জৰ্জিৰ ৰূপ লৈ তাৰ কাষলৈ মাতিছিল আৰু কৈছিল যে সি এতিয়াও এই নালাটোতে জীয়াই আছে। এডিয়ে লেতেৰা বস্তু বেয়া পাইছিল, সেইবাবে তাক লেতেৰা মানুহৰ ৰূপ লৈ ভয় খুৱাইছিল। এতিয়া এই ল'ৰা ছোৱালীবোৰে গম পালে যে এই ক্ৰিয়েচাৰটোৱে ভয়ৰ ওপৰতে জীয়াই থাকে আৰু যেতিয়াই মানুহবোৰে ভয় খায় তেতিয়াই সি মানুহবোৰক খাই পেলায়। এই মুভিখনতে এই ক্ৰিয়েচাৰটোৱে এটা ডায়লগ কয়, আই ফিড অন ইয়ৰ ফিয়াৰ এজ আই ফ্লেষ্ট অন ইয়ৰ ফিষ্ট। ইয়াৰ অৰ্থ হ'ল যে মই ভয়ৰ মাজতে জীয়াই থাকোঁ আৰু তোমালোকক ভয়ৰ মাজতে খাওঁ। তেওঁলোকে চহৰখনত ৰিচাৰ্চ কৰি গম পায় যে চহৰখনৰ সকলোবোৰ নলা আণ্ডাৰগ্ৰাউণ্ড কানেক্ট হৈ আছে আৰু চাটাৰৰ ওপৰত এটা বহুত পুৰণা ঘৰো আছে। তেওঁলোকে এই ঘৰটোৰ ভিতৰলৈ যায়। ঘৰটোৰ ভিতৰলৈ যোৱাৰ পিছতে এই ক্ৰিয়েচাৰটোৱে অৰ্থাৎ পেনিৱাইজে আক্ৰমণ কৰে। কোনোমতে তেওঁলোকে ঘৰটোৰ পৰা ওলাবলৈ সক্ষম হয়, কিন্তু এইবোৰৰ ফলত এডিৰ হাত এখন ভাঙি যায়। ঘৰটোৰ পৰা ওলোৱাৰ পিছতে তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হয়। তেওঁলোকৰ মতে বিলে তাৰ ভায়েক জৰ্জিক বিচাৰিবলৈ তেওঁলোকক লগত নলল হয় তেন্তে এই ক্ৰিয়েচাৰটো তেওঁলোকৰ পিছত নপৰিল হয়। কিছুদিন পিছত তেওঁলোকে খবৰ পায় যে পেনিৱাইজে বেভাৰ্নিক উঠাই লৈ গৈছে। বিলে এই খবৰটো বাকীবোৰক দিয়ে। তাৰপিছত তেওঁলোক আকৌ একলগ হৈ যায় ভয়ৰ সন্মুখীন হ'বলৈ। আনহাতে এই কাহিনীটোত হেনৰী, যিয়ে চহৰখনৰ সকলোৰে লগত দুষ্টামি কৰি থাকে, পিছত সিও পেনিৱাইজৰ কবলত পৰে, যাৰ ফলত সি নিজৰ দেউতাককে হত্যা কৰে। পেনিৱাইজে গম পাইছিল যে সেই ল'ৰা ছোৱালীকেইটাই তাৰ সন্মুখীন হ'বলৈ আহিব, সেইবাবে সি হেনৰীক নিজৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। তাৰপিছত তেওঁলোক আকৌ সেই ঘৰখনলৈ যায়। তাতে মাইক আৰু হেনৰীৰ কাজিয়া লাগে। মাইকে হেনৰীৰ মূৰত শিল এটা মাৰি বেহুচ কৰি দিয়ে। তেওঁলোকে ঘৰটোৰ ভিতৰত এটা কুঁৱা দেখা পায়। তেওঁলোকে সেই কুঁৱাটোৰ ভিতৰলৈ গৈ শেষত নলা এটাৰ কাষ পায়। তাতেই যাই তেওঁলোকে গম পায় যে তেওঁলোকৰ বন্ধু ষ্টেন মিচিং হৈ আছে। ষ্টেনে তাৰ দেউতাকৰ অফিচত থকা ছবি এখনক চাই খুব ভয় খাইছিল। পেনিৱাইজে এই ছবিখনৰ ৰূপ লৈ ষ্টেনক খাব ওলাওঁতে সেই সময়তে তাৰ বন্ধুবোৰ আহি পায়, ফলত পেনিৱাইজ পলাই যায়। এই কথাটোৰ বাবে সি ডিষ্টাৰ্ব হৈ যায়। সি ভাবিছিল যে তাৰ বন্ধুবোৰে তাৰ লগ এৰি দিছে। তেওঁলোকে খোজকাঢ়ি নলাটোৰ মাজভাগ যাই পায়। তাতেই তেওঁলোকে বেভাৰ্নিৰ শৰীৰটো বতাহত উৰি থকা দেখা পায়। পেনিৱাইজে বেভাৰ্নিক খাব নোৱাৰে, কিয়নো বেভাৰ্নিয়ে পেনিৱাইজক ভয় খোৱা নাছিল। তাৰপিছত তেওঁলোকে বেভাৰ্নিক তললৈ আনে। তলত অহাৰ পিছতে বেভাৰ্নিৰ
হোচ আহে সেই সময়তে তেওঁলোকৰ ওপৰত পেনিৱাইজে আক্ৰমণ কৰে কিন্তু এইবাৰ তেওঁলোকে ভয় খোৱা নাছিল পুৰা সাহসেৰে পেনিৱাইজৰ সন্মুখীন হৈছিল শেষত পেনিৱাইজে তেওঁলোকক এটা চৰ্ত দিছিল যদিহে তেওঁলোকে বিলক খাবলৈ দিয়ে তেতিয়াহ'লে সি তেওঁলোকক এৰি দিব আৰু 27 বছৰলৈ শুবলৈ গুচি যাব আৰু যেতিয়া 27 বছৰৰ পিছত সি আকৌ উভতি আহিব তেতিয়ালৈ তেওঁলোক ডাঙৰ হৈ যাব যাৰ ফলত সি তেওঁলোকক খাব নোৱাৰিব কিন্তু তেওঁলোকে এই চৰ্তত মান্তি নহয় আৰু পেনিৱাইজৰ ওপৰত আক্ৰমণ কৰে সি নিজে বিপদত পৰা গম পায় দৌৰি নাইকিয়া হৈ যায় আমি মুভিখনৰ শেষৰ চিনত দেখিবলৈ পাওঁ যে সকলোৱে কথা দিয়ে যে যেতিয়া এই কেচাৰটো উভতি আহিব তেতিয়া তেওঁলোকে সকলোৱে একলগ হৈ এই কেচাৰটোৰ সন্মুখীন হ'ব আৰু এই চিনটো দেখুৱাৰ পিছতে মুভিখন এণ্ড হৈ যায় সো বন্ধুসকল ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপো ভাল লাগে তেন্তে লাইক কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মোৰ চেনেলত এনেকুৱা ভিডিঅ' আনিয়ে থাকোঁ আৰু আপোনালোকে যদি ইচ চেপ্টাৰটো মুভিখনৰ এক্সপ্লেনেশ্যন বিচাৰে অসমীয়া ভাষাত মোক কমেণ্টত জনাব তেতিয়াহ'লে ঘৰত থাকক সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক